নমস্কাৰ আপোনালোকে চাই আছে 9 আছাম টুডে আজিৰ বিশেষ বুলেটিনত লৈ আহিছোঁ দিনটো 10টা গুৰুত্বপূৰ্ণ খবৰ যিবোৰ আপোনাৰ বাবে জনাটো অতি প্ৰয়োজনীয় তেন্তে আহক আৰম্ভ কৰোঁ আজিৰ শীৰ্ষক 10টা ব্ৰেকিং নিউজ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰলৈ আগবাঢ়িছোঁ নীট ইউজি পুনঃ পৰীক্ষাৰ বাবে কঠোৰ সুৰক্ষা ব্যৱস্থা 21 জুনত অনুষ্ঠিত হ'বলগীয়া নীট ইউজি পুনঃ পৰীক্ষাক লৈ অসম চৰকাৰ ৰাজ্যজুৰি বিশেষ সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰিছে পৰীক্ষা কেন্দ্ৰসমূহত চিচিটিভি নজৰদাৰী আৰক্ষী মোতায়ন আৰু অন্যান্য প্ৰযুক্তিগত ব্যৱস্থা নিশ্চিত কৰা হৈছে তাৰ পাছতো গুৰুত্বপূৰ্ণ খবৰ আগবাঢ়িছোঁ মুখ্যমন্ত্ৰীয়ে নীট প্ৰস্তুতি পৰ্যালোচনা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক উচ্চ পৰ্যায়ৰ বৈঠকত নীট পৰীক্ষাৰ প্ৰস্তুতি পৰ্যালোচনা কৰে পৰীক্ষা সুকলমে আৰু স্বচ্ছভাৱে সম্পন্ন কৰিবলৈ সংশ্লিষ্ট বিভাগসমূহক প্ৰয়োজনীয় নিৰ্দেশ প্ৰদান কৰা হয় তাৰ পাছতো গুৰুত্বপূৰ্ণ খবৰলৈ আগবাঢ়িছোঁ মংগলদৈ আৰু তেজপুৰত পিএনজি আৰু চিএনজি সেৱা উদ্বোধন ৰাজ্যত পৰিষ্কাৰ শক্তিৰ ব্যৱহাৰ বৃদ্ধি কৰাৰ উদ্দেশ্যে মংগলদৈ আৰু তেজপুৰত পিএনজি আৰু চিএনজি সেৱা উদ্বোধন কৰা হৈছে ইয়াৰ ফলত সাধাৰণ নাগৰিক আৰু উদ্যোগ খণ্ডে লাভৱান হ'ব বুলি আশা কৰা হৈছে তাৰ পাছতো গুৰুত্বপূৰ্ণ খবৰলৈ আগবাঢ়িছোঁ মানৱ সৰবৰাহ চক্ৰৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অসম আৰক্ষীয়ে চলোৱা এক বিশেষ অভিযানত 7গৰাকী মহিলাক উদ্ধাৰ কৰাৰ লগতে মানৱ সৰবৰাহৰ সৈতে জড়িত কেইবাজনো অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে ঘটনাটোত অধিক তদন্ত অব্যাহত আছে তাৰ পাছতো গুৰুত্বপূৰ্ণ খবৰলৈ আগবাঢ়িছোঁ দুটা অসামাজিক চক্ৰ উৎখাত ৰাজ্যৰ বিভিন্ন স্থানত আৰক্ষী অভিযান চলাই দুটা অসামাজিক চক্ৰ ভাঙি দিয়ে অভিযানত একাধিক লোকক আটক কৰাৰ লগতে ভুক্তভোগীসকলক উদ্ধাৰ কৰি সুৰক্ষিত স্থানলৈ প্ৰেৰণ কৰা হয় তাৰ পাছতো গুৰুত্বপূৰ্ণ খবৰলৈ আগবাঢ়িছোঁ অসম অৰুণাচলৰ যৌথ অভিযান অসম আৰু অৰুণাচল প্ৰদেশৰ আৰক্ষী আৰু প্ৰশাসনে সীমান্ত অঞ্চলত অবৈধ সুৰাৰ ব্যৱসায় বন্ধ কৰাৰ লক্ষ্যৰে যৌথ অভিযান আৰম্ভ কৰিছে দুয়োখন ৰাজ্যই আইন শৃংখলা সুদৃঢ় কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে তাৰ পাছতো গুৰুত্বপূৰ্ণ খবৰলৈ আগবাঢ়িছোঁ মাদক বিৰোধী অভিযানত বৃহৎ সফলতা ৰাজ্যত অব্যাহত থকা মাদক বিৰোধী অভিযানত 2021 চনৰ পৰা মে 2026লৈকে 25,000ৰো অধিক লোকক গ্ৰেপ্তাৰ কৰা হৈছে চৰকাৰে ড্ৰাগছ মুক্ত অসম গঢ়াৰ লক্ষ্যৰে অভিযান অব্যাহত ৰাখিছে তাৰ পাছতো গুৰুত্বপূৰ্ণ খবৰলৈ আগবাঢ়িছোঁ জিএমচিএইচত স্বাস্থ্যমন্ত্ৰীৰ আকস্মিক পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰী অশোক সিংহালে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত আকস্মিক পৰিদৰ্শন কৰে ৰোগীসকলক উন্নত স্বাস্থ্যসেৱা প্ৰদান আৰু বিভিন্ন সমস্যা সমাধানৰ বাবে প্ৰশাসনক নিৰ্দেশ দিয়া হয় তাৰ পাছতো খবৰলৈ আগবাঢ়িছোঁ অসমৰ সাংস্কৃতিক বঁটা ঘোষণা কলাগুৰু বিষ্ণু ৰাভা আজান পীৰ আৰু সতী সাধিনী সন্মানৰ বাবে এইবাৰ কেইবাজনো বিশিষ্ট ব্যক্তি মনোনীত কৰা হৈছে ৰাজ্যৰ চৰকাৰে শীঘ্ৰেই আনুষ্ঠানিকভাৱে এই সন্মানসমূহ প্ৰদান কৰিব তাৰ পাছতো গুৰুত্বপূৰ্ণ খবৰলৈ আগবাঢ়িছোঁ গুৱাহাটীৰ কামাখ্যা মন্দিৰত অনুষ্ঠিত হ'বলগীয়া অম্বুবাচী মেলাক কেন্দ্ৰ কৰি ব্যাপক প্ৰস্তুতি চলিছে লাখ লাখ ভক্তৰ আগমনৰ সম্ভাৱনাৰ বাবে নিৰাপত্তা পৰিবহণ আৰু স্বাস্থ্যসেৱা ব্যৱস্থা জোৰদাৰ কৰা হৈছে